ৰয়েল ডান্স একাডেমিৰ টিচাৰ আৰু এইফালে কিবা ক'বা অলপ চলপ কৰিছিলোঁ আৰু গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আছোঁ জালিয়াবস্তিত তো দেৰি নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পাই গ'ল আমি ক'ত যাম এতিয়া মিছ ভাই আমি এতিয়া আগত যাম কি নাজানো একদম লোকেশ্যন ৰেণ্ডম আছে আপোনালোকে চাই ল'ব পাছত একদম এনজয় কৰক ভিডিঅ' তো আমি এতিয়া ওলাইছোঁ আৰু যাবলৈ তো বৰ্তমান আহি পাই গ'লোঁ আমি বিষ্ণুজ্যোতি জাতীয় বিদ্যালয় এইখনে মই পঢ়া স্কুলখন হয় আপোনালোকে চাওক এইখনে মই পঢ়া স্কুলখন হয় নীলমা হাই স্কুল হয় এইখন আৰু আমি গৈ আছোঁ এতিয়া মেইন লোকেশ্যনটো আপোনালোকক দেখুৱাম তো চাই থাকক ভিডিঅ'টো আৰু এইফালে স্কুলখন চাওক নীলমা ল'ৰাখিনি পূৰা পাছফালে আহি আছে আমাৰ ব'লক আৰু চাই ল'ব আৰু পূৰা এনজয় কৰক আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ কিমান ধুনীয়া পৰিৱেশটো চাই লওক এবাৰ বন্দে মাতৰম ভাৰত মাতা কি তো গাইজ আমি বৰ্তমান আহি পাই গ'লোঁ বৰভাটা আৰু বৰভাটা লাইন হয় এইখন আপোনালোকে চাওক আৰু আমি গৈ আছোঁ বেলেগ এখন লোকেশ্যনত আপোনালোকক দেখুৱাম তো ব'লক আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব পাতিছে অ' ভাই অৰুণ ভাই তো গাইজ পূৰা ভিৰৰ মাজে মাজে গৈ আছোঁ আমি ফুটবল খেল পাতিছে কিন্তু পূৰা ভিৰ হৈ আছে খেলা চাইডমান লাগে খুদমান তো গাইজ চাওক ইমান ভিৰ হৈ আছে গাইজ এইখন প্লেগ্ৰাউণ্ড হয় আপোনালোকে চাওক এইখনে খেল পাতিছে ইয়াতে গাইজ পূৰা ভিৰ হৈ আছে এইফালে খেল পাতিছে ইয়াতে আৰু বনিয়া ভাই কিবা কবি নেকি একদম পুৰা ভাল লাগিছে আৰু একদম মজা ধুনীয়া ধুনীয়া লোকেশ্যন আৰু এইফালে স্বাধীনতা দিৱস উদযাপন কৰিছে ৭৫ সংখ্যক অ' ভাই মোৰ বিগ ফেন হয় এইখিনি ন বনিয়া ভাই হয় হয় ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ ফাইনেলি ছাবস্ক্ৰাইবাৰখিনি লগ পাইছোঁ নতুনকৈ খুলিছোঁ তো এটা দুটা পাইছোঁ তো গাইজ পূৰা এইফালে ভিৰ দেখিছে পূৰা মানুহ আহি আছে সেইফালৰ পৰা তো গাইজ মেইন লোকেশ্যনটো আমি য'ত আহিব লগা আছিলে আহি পাই গ'লোঁ আৰু ইয়াতে বোলে অলপ ভিডিঅ' শ্বুটিং কৰিম বুলি কৈছোঁ ল'ৰাখিনি ন কোনে ভাই ইয়াতে এইখনে লোকেশ্যন হয় দিনেশ ভাই মেইন লোকেশ্যন আহি পাই গ'লোঁ আমি তো ইয়াতে কি ডান্স হ'ব নেকি বাইদেউ কোনোবাই আহিছিলে বোলে ইয়াতে এটা ডাঙৰ প্ৰগ্ৰাম হৈ আছিলে তো এইটো দেখাব পাৰিলে আমি দেখাই দিম এতিয়ালৈকে আছে যদি আপোনালোকে চাব পাৰিব আপুনি যদিহে কবৰাটো চাব নাপাব কিন্তু আপোনালোকক মই এটা কিবা এটা দেখুৱামেই আৰু ভালকৈ দেখুৱাম আপোনালোকে চাই থাকক লাইনত থাকক আৰু আমাৰ গোপাল তামাং মোহন কুমাৰ তামাং আৰু ৰাহুল শৰ্মা আৰু দীনেশ নালবো ইহঁতে চবেই ডান্সাৰ হয় ৰয়েল ডান্স আপোনালোকে ৰয়েল ডান্স কাবাডী দুলীয়াজন জানেই क्या मैं पूछ सकता हूँ ये सब क्या हो रहा है? नहीं अच्छा अच्छा पूछ তাৰ এক্স টিচাৰ আছিলে এওঁ দেখাব দুটামান ষ্টেপ আৰু মই দুটামান দি দিম ট্ৰেকৰ ষ্টেপটো আৰু বাকীখিনি যোনটো দেখাব আপোনালোকে চাই থাকিব ওকে গাইজ নাইস বেজত হৈ যাব এইফালে দিনেশ ব্ৰ অলপ ভিৰ হৈ আছে সেইকাৰণে আমি অলপ আগত গৈছোঁ আগত গৈ কিনে অলপ ধৈৰ্য ধৰক অলপ দেৰি জাষ্ট 5 মিনিট তাৰপিছতে নাস্তা কৰি লওক আপোনালোকে कौन है ये लोग कहाँ से आते हैं ভাই পুৰা চাংগা তো গাইজ আমি অলপ আগত যাওঁ তো বোলে ইয়াত ভিডিঅ' অলপ মানে পূৰা ভিৰ হৈ আছে তো আমাৰ ছাবস্ক্ৰাইবাৰখিনি মানে মনা নাই পূৰা চেল্ফি ল'বলৈ বিচাৰি আছে তো আগত যাওঁ অলপ তো ল'ৰাখিনি গোটেই আগত গুচি গ'লগৈ আমি পাছে পাছে গৈ আছোঁ আৰু গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ লোকেশ্যন মেইন লোকেশ্যনটোত ক'ত আমি ভিডিঅ' শ্বুটিং কৰিম তাত আহি গ'লোঁ আৰু এইফালে আমাৰ গোটেইখিনি ল'ৰাখিনি পূৰা ভিডিঅ' শ্বুটিং কৰি আছে আপোনালোক দেখুৱাই আছোঁ হয় মোৰ লগৰে বন্ধু
আৰু ইয়াৰ এক্স ৰয়েল ডান্স একাডেমীৰ টিচাৰ। আৰু এইফালে কিবা ক'বা? অলপ চলপ কৰিছিলোঁ আৰু এক টাইমত ডান্স। তাৰপাছত এতিয়া আমি 15 আগষ্টৰ বহুত দিনৰ পাছত লগ পাইছোঁ আমাৰ ব্ৰদাৰ লগৰ, আৰু তাৰপাছত চবেই লগ পাইছোঁ, ভাল লাগিছে। আৰু তাৰপাছত এতিয়া আমি বহুত জেগা ভিজিট কৰিলোঁ, একদম মেম'ৰিয়েল। मतलब कोई ना हिंदी से बोलूँगा कि ज़िंदगी जीना है तो जियो, इसी टाइम जियो। मतलब जिस टाइम में आपको जीने का वो मिल रहा है, ठीक है, तो इसी পুৰা ভিডিঅ' শ্বুটিং কৰা হৈ গ'ল। আৰু গধূলি আপলোড কৰিম, আপোনালোকে চাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব না পুনিয়া ভাই? হয় যদি একদম পুৰা ফাটাফাটি হৈছে আজি ভিডিঅ'টো, গধূলিকৈ আপলোড দিব। যদি আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, তো আপোনালোকে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ। অ'কে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।